কিয় নিষ্ঠুৰ ঘাতকে ৰেহাই দিয়া নাছিল শিল্পী নীলোৎপল আৰু অভিজিতক? কিয় নিৰ্মৰ্মে মাৰি পেলোৱা হৈছিল নিষ্পাপ যুৱক দুজনক? কিয় আৰক্ষীয়ে কৈছিল যে ৰাতি ৮টাৰ পিছত নীল আৰু অভি কাৰ্বি আংলঙত কি কৰি আছিল? ইয়াৰ কাৰণটো পিংক গ্ৰেনাইট নহয়তো? হয়, পিংক গ্ৰেনাইট, যি অসমত কেৱল কাৰ্বি আংলঙতে পোৱা যায়। তথ্যমতে জনা যায় যে যি ঠাইত নীলোৎপল আৰু অভিজিতক হত্যা কৰা হৈছিল, ডকমকাৰ সেই ঠাইৰ চাৰিওফালে থকা স্থানবোৰ ক্ৰমে মহামায়া, চেণ্টাৰ বজাৰ, বেলুঘাট, শিলনীজান আৰু বৰজুৰিৰ ভূগৰ্ভত সঞ্চিত হৈ আছে ৪৫ মিলিয়ন কিউবিক মিটাৰ গ্ৰেনাইট আৰু ইয়াৰ বজাৰ মূল্য কমেও 2800 ক্ৰ'ৰ, ২৮০০ কোটি। আৰু কেৱল মহামায়াতে ৩০ মিলিয়ন কিউবিক মিটাৰ গ্ৰেনাইট আছে। আৰু চৰকাৰী তথ্য মতে হেনো কেইবা লাখ কোটি টকাৰ গ্ৰেনাইট কাৰ্বি আংলঙৰ ভূগৰ্ভৰ তলত সঞ্চিত হৈ আছে। কাৰ্বি আংলঙত চলি আছে এতিয়া গ্ৰেনাইট চিণ্ডিকেট, আৰু ইয়াৰ লগত জড়িত হৈ আছে NDFৰ প্ৰাক্তন উগ্ৰপন্থী তথা PDCKৰ লিডাৰ আৰু বহুতো হাই প্ৰফাইলৰ মানুহ। এই চিণ্ডিকেটত জড়িত হ'বলৈ বহুতে ৰাজনৈতিক ব্যৱসায় হিচাপে ব্যৱহাৰ কৰিছে। তথ্যমতে জনা যায় যে সন্ধিয়া ৬টাৰ পৰা ৰাতি ১২টা-১টালৈকে কাৰ্বি পাহাৰৰ ডকমকা তথা তাৰ আশে-পাশে ঠাইবোৰ হৈ পৰে মৃত্যুৰ চিটিকা। কাৰণ এই পথেদি যায় কাৰ্বি আংলঙৰ বুকু ফালি উলিওৱা সোণৰ দৰে মূল্যৱান গ্ৰেনাইট কঢ়িওৱা ট্ৰাকবোৰ। স্থানীয় লোকৰ তথ্য মতে কাৰ্বি আংলঙত উগ্ৰপন্থী খনন কৰা মূল্যৱান গ্ৰেনাইটবোৰ ৰাতিৰ ভিতৰতে মেঘালয়লৈ লৈ যায়। মেঘালয়ত পুলিচ কৰি পিছত গুৱাহাটীত দক্ষিণ ভাৰতৰ গ্ৰেনাইট বুলি মুকলি কৰি দিয়া হয়। আৰু এই গোটেই তথ্যটো পোহৰলৈ আনিছে স্থানীয় ৰাইজৰ সহায়ত প্ৰিণ্ট মিডিয়াৰ সাংবাদিক মাননীয় কংকন বৰঠাকুৰ। এতিয়া ৰাইজে বুজি পাবলৈ লৈছে কাৰ্বি আংলঙৰ চিধা মানুহখিনিক কেৱল ব্যৱহাৰহে কৰা হৈছিল, শোকাধাৰৰ নামত ভুৱা উৰা বাতৰি দি মানুহখিনিক আতংকিত কৰি ৰখা হৈছিল। স্থানীয় লোকৰ মতে এই চিণ্ডিকেটত বহুতো চৰকাৰী বিষয়া, চৰকাৰী আৰক্ষী, চৰকাৰী বিষয়া, ৰাজনৈতিক নেতাসকলেও হেনো জড়িত হৈ আছে। সেয়া সময়ত গম পোৱা যাব, কিন্তু দোষীয়ে উচিত শাস্তি পাব লাগে, সেয়াই আমাৰ দাবী। জাষ্টিছ ফৰ অভিজিত, জাষ্টিছ ফৰ নীলোৎপল, জয় আই অসম। অনুগ্ৰহ কৰি এই মেছেজটো ইমানে শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকটো চুকে কোণৰ মানুহে গম পায়, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।